অৰ্থাৎ বস্তুখনক কপটৰ ঢাকনি বুলি কোৱা হৈছে। তাত থকা নিহিত হৈ থকা পৰম শক্তি পৰম ব্ৰহ্ম আমি ধ্যানৰ জৰিয়তে সেই কপটৰ ঢাকনি ফালি যদি ল'ব পাৰো তেতিয়া সেই ৰস পান কৰিব পাৰিম, যি ৰস পানৰ জৰিয়তে হৃদয়খন ৰসময় হৈ যাব। আৰু যেতিয়া হৃদয়খন ৰসময় হ'ব, ৰস চৈতন্যতে ৰাস হ'ব। আৰু তাত কি হ'ব? ৰাস হ'ব। আৰু য'ত ৰাস হ'ব তাত হৃদয়খন কি হ'ব? বৃন্দাবন হৈ যাব। আৰু যেতিয়া বৃন্দাবন হৈ যাব, কৃষ্ণ কাৰ হ'ব? মোৰ হৈ যাব। সেইকাৰণে হৃদয়খনক বৃন্দাবন কৰিবলৈ কৈছে। হৃদয়খন বৃন্দাবন কৰিব লাগিব আমি। কৃষ্ণক মূৰ কৰি ল'ব লাগিব সেই ৰাসৰ গোপীসকলৰ দৰে। সেই ৰাসৰ গোপীসকলে কৃষ্ণক যেতিয়া বোলে ৰাধাই প্ৰাণনাথ মোক কাইতে বুজিলে, মই আৰু যাব নোৱাৰো, তুমি মোক কৃপা কৰি কান্ধত উঠাই লৈ গ'লাচোন যমুনা পালি। তেতিয়া ভগৱন্তই বোলে উঠা জানে তুমি যেতিয়া মোৰ কাণত উঠিব বিচাৰিছা। লাহেকে ৰাধাই গৈ কৃষ্ণ কাণত ভৰি দিবলৈ লওঁতে কৃষ্ণ অন্তৰ্ধান হ'ল। তেতিয়া গোপীসকলে বাউলী হৈ গৈছে, দেখা দিয়া প্ৰাণধন, দেখা দিয়া প্ৰাণধন, কৰিছো কাতৰ কৰি। বোলে হে প্ৰাণধন কৃষ্ণ, তুমি মোক দেখা দিয়া, তুমি মোক দয়া কৰা। তেতিয়া গোপীসকলে ইজনে ইজনীক কৈছে, এই বাটে দি যাই যাই ৰাধা, যমুনালে যাই ৰাধা, যমুনালে যায়। বোলে কলৈ যায়? যমুনালে যায়। যমুনাৰ আশে পাশে বন উপবন আছে, বন উপবন আছে, মন ময়ূৰে নাচি ঘূৰি চাই 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 ৰাধা, যমুনালে যায় ৰাধা, যমুনালে